হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে মোৰ খবৰ ভাল গাইজ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বাজি গ'ল 3টামান। গৰুৰ কাৰণে খেৰখিনি ভৰাই ৰেডি কৰি ল'লোঁ সন্ধিয়াৰ কাৰণে। এতিয়া যাওঁ গা ধুমগৈ, ভাত খামগৈ। এইটো হৈ গ'ল আমাৰ ঘৰটো। আপোনালোকক মই ঘৰটো দেখুওৱা নাছিলোঁ ভিডিঅ'ত, আজি দেখুৱাই দিলোঁ। এইটো চাওক আমাৰ ঘৰটো। সেইপিনে আছে আমাৰ পদূলিটো। আৰু সেইজনী গাইজ মোৰ মানুহজনী। আপোনালোকক মই চিনাকি কৰি দিম আজিৰ এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভাল পালে এটা লাইক কৰি দিব। বল ভাতকেইটা বাঢ়ি দে গৈ খাং গৈ। গা পা ধুই পুৰা ৰেডি, এতিয়া ভাত খাবলৈ যাওঁ। কিয় কিয় জ্বলা সানি দিছ ছোৱালীজনী ভাতকেইটাত? কিয় জ্বলা দিয়াই নাই। তাক গাখীৰ অকণমান দি দেচোন। গাখীৰ গিলাচত উহালি চাহ খাব। তো গাইছ মই খাই আছোঁ চাওক, টেঙা তৰকাৰী আৰু মাছ। ছোৱালীয়ে খাব মাছ আৰু সুদা ভাত। এজনী তৰকাৰী নাখায়, জ্বলা পায় কাৰণে। তো গাইছ ভাত খোৱা হয়। এতিয়া ঘৰৰ পিছফালে আহি আছোঁ। ঘৰৰ পিছফালে আছে আমাৰ ফাৰ্মখন, আৰু সেইটো মোৰ পিছফালে দেখা ঘৰটো, সেইটোত মই হাঁহ পুহিবৰ কাৰণে ঘৰটো বনাইছোঁ। হাঁহ আছে বাৰু বৰ্তমান মোৰ 20-25টামান। সৰহকৈ আছিলে, আৰু 20টামান মৰি গ'ল মোৰ আজি প্ৰায় 3-4 দিনমান আগত। আৰু 20-25টামান আছে। আৰু এইখন চাওক আমাৰ ফাৰ্মখন, মই দেখুৱাই আছোঁ আপোনালোকক। আমাৰ ব্ৰইলাৰ চাওক, এইখিনি গৰমত একদম চব পাতলা পাতলাকৈ বহি আছে নিজে নিজে। আৰু ফেন কেইখন গাইছ মই কেনেকৈ বান্ধিছোঁ দেখিছে ছাইডত। এনেকৈ বান্ধিলে বোলে এমনিয়া গেছটো ওলাই যায়, সেইকাৰণে মই এনেকৈ বান্ধিছোঁ গাইছ। এনেকুৱা বান্ধাটো কেনেকুৱা হৈছে ফেনকেইখন আপোনালোকে মোক ক'ব। আৰু গাইছ পোৱালিখিনি আজি হৈ গ'ল প্ৰায় 27 দিনমান। পৰহি দিনা ওজন কৰোঁতে আহিছিলে আপোনাৰ 1 কেজি 100 গ্ৰাম। কিছুমান ধৰি লওক মানে 1 কেজি তেনেকুৱা চাইজৰ। আৰু সৰু সৰু আছে, সৰু সৰু নাইকিয়া নহয়। সৰু সৰুবিলাক ধৰি লওক মানে অকণমান কম আৰু 800 গ্ৰাম 900 গ্ৰাম। এনেই মানে এভাৰেজটো 1 কেজি ধৰিব পৰা হৈ আছে। আৰু ফেনকেইখন কেনেকুৱা হৈছে গাইছ, বতাহটো ধুনীয়া লাগে কিন্তু এনেকৈ বান্ধিলে। এইবাৰ প্ৰথম মই এনেকৈ বান্ধিছোঁ, ইয়াৰ আগতো মই এনেকৈ বান্ধি পোৱা নাই। মোৰ ফাৰ্ম কৰা প্ৰায় আজি 1 বছৰে হৈ গ'ল, কিন্তু এইবাৰ প্ৰথম এনেকৈ বান্ধিব ক'লে। কোম্পানী মানুহে নিজে কৈছে, ছুপাৰভাইজাৰে কৈছে, এনেকৈ বান্ধিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। ভাল লাগিলে এটা লাইক কৰি দিব। ফাৰ্মখন বন্ধ কৰি ঘৰলৈ আহি আছোঁ। আৰু এইটো চাওক আমাৰ পুখুৰীত, ইয়াত বহুত মাছ এৰি দিছোঁ এইবাৰ, কিন্তু বনৰীয়া মাছ বহুত আছে। গৰৈ, চেঙেলী, এইবিলাক তেলেপি, এইবিলাক বহুত মাছ আছে এইবাৰ। তাই গৰুকেইটা বান্ধি দিলেই মানে মোৰ কামটো তুমিয়ে কৰি দিলা। মোলৈ তুমি ৱেইট নকৰিলা কিয়? কি বেয়া পালা মোক? তো গাইছ এইজনী মোৰ মানুহজনী, নামটো হৈ গ'ল পুতুলি দেৱী। আগতে দাস আছিলে, এতিয়া মোলৈ অহাৰ পিছত দেৱী হৈ গ'ল। কেনেকুৱা লাকি মেন দেখিছে, মোলৈ অহাৰ লগতে দেৱী হৈ গ'ল গোটেইজনী একেবাৰে। দুখটো বা জীৱনত কেতিয়াও কম নহয়, দুখ থাকিবই। সেনেকৈ আমাৰ জীৱনটো চলি আছে। আৰু এইটো ঘৰত কি কি আছিলে মই এতিয়া দেখুৱাই দিম আহক আপোনালোকক অকণমান। এতিয়া সোমাইছোঁ ঘৰটোত, মই দেখুৱাই দিছোঁ আপোনালোকক এইটো ঘৰত মই কি কি ৰাখিছোঁ। সেয়া চাওক পাৰ, আৰু ইয়াতো আছে আমাৰ কেইটামান ব্ৰইলাৰ, লোকেল মুৰ্গী আৰু হাঁহ পোৱালি। দেখিছে গাইছ, এনেকৈ এইকেইটা মোৰ নিজৰ। আৰু এইকেইটা, এই ব্ৰইলাৰকেইটা ফাৰ্মৰ নহয়। যেতিয়া মানে মই ব্ৰইলাৰ গাড়ী চলাই আছিলোঁ নহয়, আপোনালোকে আগৰ ভিডিঅ'ত দেখিছিলেই, ব্ৰইলাৰ দানা ছাপ্লাই কৰা, পোৱালি ছাপ্লাই কৰা গাড়ীত কাম কৰি আছিলোঁ। তেতিয়া মানে এই পোৱালিকেইটা অকণমান বিক হৈ গ'লে, কিছুমান ফাৰ্মাৰ ল'ব নিবিচাৰে নহয়, সেই তেনেকৈ এটা দুটাকৈ আনি ঘৰত জমা কৰোঁতে এইকেইটা ব্ৰইলাৰ পোৱালি জমা হ'ল ঘৰত। এতিয়াতো মই সেই কামটো নকৰা হ'লোঁ, এতিয়া বাদ দিলোঁ গাড়ী চলোৱা কামটো। এতিয়া ঘৰতেই, এনি টাইম ঘৰতে থাকিম এতিয়া। গতিকে আপোনালোকে এতিয়াৰ পৰা মোৰ ফুল ব্লগ পাই থাকিব। আমাৰ ঘৰত আমি টোটেল 4টা মানুহে, আমি সুখী পৰিয়াল যি নহওক। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ গাইছ। লগ পাম অন্য এটা ভিডিঅ'ত। মই আইতাক আৰু মোৰ ছোৱালীজনীকো নেক্সট ভিডিঅ'ত আপোনালোকৰ সৈতে চিনাকি কৰাই দিম। আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই।